নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ এই মটিভেশ্যনেল চেনেল ৰিডিপ লাইফ ডায়েৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। আহক আজি আমি জানি লওঁ সম্পৰ্ক এটা কেনেকৈ ধৰি ৰাখিব, সেই সম্পৰ্কৰ মাজত কেনেদৰে প্ৰেম চিৰদিনৰ কাৰণে সজীৱ হৈ থাকিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম বস্তুটো হৈছে বিশ্বাস। বিশ্বাস নহ'লে কোনো এটা সম্পৰ্ক টিকি নাথাকে। বিশেষকৈ প্ৰেমৰ সম্বন্ধত বিশ্বাস অতি দৰকাৰী, কাৰণ বিশ্বাস যদি নাথাকে তেনেহ'লে সম্পৰ্ক ভাঙি যাওঁতে বেছি সময় নালাগে। দ্বিতীয়তে, চিন্তা কৰা নাইবা কেয়াৰ কৰা। সকলোৱে কেয়াৰ লোৱাটো বিচাৰে। আপুনি যেনেকৈ কেয়াৰ লোৱাটো বিচাৰে ঠিক তেনেকৈ আপোনাৰ সম্বন্ধত থকা সেই বিপৰীত মানুহজনেও আপোনাৰ পৰা কেয়াৰ বিচাৰে। আপুনি এনেকুৱা নকৰিব যে মোৰ আজি ফোন কৰা নাই মই নকৰোঁ। এই কথাটো যুক্তিকৰ নহয়। হয়তো কিবা ব্যস্ত আছে, আপুনিয়ে ফোন কৰক। তৃতীয়তে, সত্যতা। নিজৰ সত্য কথাবিলাক কওক। একো কথা আপোনাৰ পাৰ্টনাৰৰ পৰা লুকুৱাব নালাগে। এনে কৰিলে ভৱিষ্যতে আপুনি বহুত ডাঙৰ বিপদত পৰিব। সকলো কথা খোলাখুলি কৈ, আৰু বিশেষকৈ অতীতৰ যদি কিবা ভুল আছে সেইবোৰ কথা কৈ তেওঁৰ পৰা কিছুমান ৰায়ো বিচাৰক। এনে কৰিলেও আপুনি যথেষ্ট সুফল পাব। কিন্তু যদি আপুনি ভৱিষ্যতত আপোনাৰ সম্বন্ধ মধুৰ হৈ থকা বিচাৰিছে বা আপোনাৰ কথা যাতে আনে তেওঁক কৈ নিদিয়ে, সেইকাৰণে আপোনাৰ সকলো সত্যতা তেওঁৰ আগত ভালদৰে প্ৰকাশ কৰক। চতুৰ্থতে, আদৰ আৰু সন্মান। আনকেইটা বস্তুৰ দৰে আদৰ আৰু সন্মানৰ যথেষ্ট দৰকাৰী। আপুনি যিমান আদৰ কৰিব সেইদৰে সন্মান কৰিব জানিব লাগিব, আৰু এইটো আপোনাৰ সম্বন্ধৰ ক্ষেত্ৰত খাটে। আৰু কেৱল লাভ পাৰ্টনাৰ বুলি নহয়, প্ৰতিটো সম্বন্ধতে আদৰ আৰু সন্মান বহুত দৰকাৰী। পঞ্চমতে, আপোনাৰ সুখ আৰু দুখ বিতৰণ কৰা। অৰ্থাৎ আপুনি যেতিয়া সুখী থাকে তেতিয়া তেওঁৰ লগত সেই কথা শ্বেয়াৰ কৰক বা পাৰ্টি কৰক, আৰু যেতিয়া দুখত থাকে তেওঁৰ পৰা আপুনি নিশ্চয় মৰম পাব, নোপোৱাকৈ নাথাকে। ঠিক সেইদৰে সকলো সময়তে আপোনাৰ সুখ আৰু দুখৰ কথা তেওঁৰ লগত আলোচনা কৰক আৰু তেওঁৰ পৰা ৰায় লওক। ষষ্ঠতে, বুজাবুজি, সুৰক্ষা তথা স্বাধীনতা। আপুনি তেওঁৰ লগত বুজাবুজি নাথাকিলে কোনোদিনে সফল হ'ব নোৱাৰিব। তাৰোপৰি তেওঁক আপুনি সুৰক্ষা দিব জানিব লাগিব, আৰু সুৰক্ষাৰ লগতে কিছুমান ক্ষেত্ৰত স্বাধীনতাও দিব লাগিব। কাৰণ আমি মানুহ স্বাধীনপ্ৰিয় হয়। স্বাধীনতা নাপালে মানুহ পাগল হৈ যাব পাৰে। গতিকে বুজাবুজি, সুৰক্ষা আৰু স্বাধীনতা এই তিনিটা সমানেই থাকিব লাগিব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে এই পইণ্টকেইটা মন কৰিব, আৰু তেতিয়াহে আপোনাৰ সম্পৰ্ক এটা মধুৰ হৈ থাকিব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিয়ক। লগতে সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।